হেল্ল' অসমবাসী ৰাইজ, নতুন এটা ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। শ্যামল কৰে আজি ভিডিঅ'টো চাই থাকিব দেই, স্কিপ নকৰালৈকে। A few moments later. তো গাইজ গৈ আছোঁ, আপোনালোকে ভিডিঅ'টো চাই থাকিব। এই আমাৰ পথাৰ চক, কি ধুনীয়া ভিউ। গাইজ চক, এয়া পথাৰ চক, ইমান ধুনীয়া ভেলিউ চক। ফাইনেলি গাইজ আহি পালোহি। এয়া চক এখন ফৰেষ্ট। A few minutes later. হেল্ল' অসমবাসী ৰাইজ, পালোহি আৰু এখন ফৰেষ্ট। এয়া চক, এই ঘৰটো চক ইমান ধুনীয়াকৈ। ফাইনেলি গাইজ পালোহি। এয়া চক জকাই সংৰক্ষণ বনাঞ্চল ডিব্ৰুগড় সংমণ্ডলত ডিব্ৰুগড়। এয়া চক ভিউটো চাওক। ওচৰতে ৰাস্তা মুখতে আছে এখন, আপোনালোকে সোমাব পাৰিব। চক ইমান ধুনীয়া ধুনীয়া গছ আছে। চক দেখিছেনে, টাইগাৰ এটা বনাইছে। চক এইটো আমাৰ বেছি দিন হোৱা নাই ফলেনটো। চক এই ফলেনটো গাড়ীবোৰ চলি আছে। ভিডিঅ' চক ভিউটো। চক ফাইনেলি গাইজ আপুনি দেখিছেনে, ফৰেষ্টৰ ঘৰত দেখিছেনে ইমান ধুনীয়া। মই ফাইনেলি ঘৰলৈ আহি আছোঁ। চক পথাৰ ভিউ। আজি ইমানেই ব্লগ আছিলে, ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিব। নতুন এটা ব্লগত লগ পাইছোঁ, টেক কেয়াৰ।